আপোনালোকে বেদখল মুক্ত কৰিবৰ কাৰণে খৰচ যিখন চাহ বাগান কৰিছিল নটিচ জাৰি কৰিছে আচলতে কিমান দিনৰ ভিতৰত আপোনালোকে টাইম দিছিল টাইম মানে আমি এতিয়া আমি ফাৰ্ষ্ট টাইম সিহঁতক হেৰি কৰিছোঁ কিবা ডকুমেণ্টছ আছে নেকি কেনেকৈ সিহঁতে হেৰি দখল কৰিলে ইয়াৰ কিবা ডকুমেণ্টছ আছে ইভিডেঞ্চ আছে নেকি সেইটো আমি ফাৰ্ষ্ট টাইম বিচাৰিছোঁ ইয়াৰ কাৰণে 5 দিন বা এসপ্তাহ দিয়া হৈছে টাইম ইয়াৰ পিছত আমি যেতিয়া সিহঁতে ডকুমেণ্টছ দিব ডকুমেণ্টছটো আমি 4 তাৰিখত স্ক্ৰুটিনি কৰি চাম যে সেই ডকুমেণ্টছৰ লগত তাৰ যিটো হেৰি আছে চাহ বাগান বা কিবা ৰাবাৰ বাগান কিবা সেনেকৈ সিহঁতে দখল কৰিছে তাৰ লগত সেইটো ৰিলেটেড আছে না নাই সেইটো চাই ল'ম তাৰপিছত যদি ৰিলেটেড নহয় বা অবৈধ হয় তেতিয়াহ'লে আকৌ আমি সিহঁতক নটিচ জাৰি কৰিম যে 15 দিন বা 20 দিনৰ ভিতৰত আপোনালোকে এইটো জাগা এৰি যাব লাগে নহ'লে আমি বিভাগীয়ভাৱে আমি আইনমত একশ্যনটো লোৱা হ'ব ঠিক আছে